সকলোলৈ নমস্কাৰ। আজি মই ওলাই আহিছোঁ আমাৰ গাঁৱত মেজি বনাইছে আৰু মেজি চাবলৈ যাওঁ। কি কৰিছে ল'ৰাবিলাকে, কেনেকৈ মেজি বনাইছে তাকে চাওঁগৈ। আৰু বহুত ধুনীয়া বনায় আমাৰ ইয়াত, আপোনালোককো দেখাই আছোঁ। তেতিয়া এয়া আমাৰ ৰেডি হৈ গ'ল আমাৰ ভৰলুৱা গাঁৱৰ মাঘৰ বিহুৰ মেজি। আৰু ভেলাঘৰ হৈছে, ভেলাঘৰ বনাই আছে ল'ৰাবিলাকে। আপোনালোকক সকলোকে মই দেখাই আছোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি আমাৰ চাবুৱাৰ মাঘৰ বিহু উদযাপন কেনেকৈ হৈছে সকলোবিলাক দেখাই আছোঁ, আৰু আপোনালোকে চাই থাকক। মাঘৰ বিহু প্ৰস্তুতিৰ মাজতে আপোনালোকক লৈ গৈছোঁ। বহুত এটা ধুনীয়া কাম কৰিছে আমাৰ গাঁৱৰ এটা গোটৰ মহিলাসকলে। চাওঁগৈ আহক। এইখিনিয়ে সেই হাবিখন, যিখন মানে আলিৰ দুইটা পাৰে ইমানেই ডাঠ মানে হাবি হৈ গ'ল। ইয়াত অকলে এজন মানুহ পাৰ হৈ যাবলৈ বা এগৰাকী মহিলা পাৰ হৈ যাবলৈ সাহস নকৰে। কাৰণে সকলো মহিলা আত্মসহায়ক গোটৰ মহিলা একগোট হৈ মানে চফা কৰি একগোট হ'লোঁ। আজি ৰাতিপুৱা 9টা বজাৰ পৰা আমি বৰ্তমান এতিয়া কামত লাগি আছোঁ। যিহেতু সকলো ৰাস্তা পকীকৰণ হ'ল, আগতে পিডব্লিউ মানুহে চফা কৰিছিলে, এতিয়াতো নাই। গতিকে আমি মানে আমাৰ ল'ৰা ছোৱালী বা যোন হ'লেও মাইকী মহিলা এইফালে গোটেইখিনি অহা যোৱা কৰিব লাগে। এইফালে হাবি হ'লে মানে বিভিন্ন ধৰণৰ মানে হেৰি হয়,
দিগদাৰ হয়। দিগদাৰ মানে এনেকুৱা দিগদাৰ, চবে ভয় কৰে মানে এইডোখৰ পৰা 1 কিলোমিটাৰমান যিহেতু হাবি হয়, অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয়। গতিকে সকলো মহিলা একগোট হৈ আমি এই ৰাস্তাটো আজি জংঘলখিনি চফা কৰিছোঁ। তাকে আৰু কি ক'ম। এই হাবিখন দুইটা চাইডে যিখিনি হাবি আছিলে, ইয়াৰ কাৰণে বাঘৰ কাৰণেও ভয় আৰু মানুহৰ কাৰণেও ভয়। কিছুমান দুষ্ট মানুহ থাকিব পাৰে, তেনেকুৱা কাৰণেও ভয়। সেইটো কাৰণে বহুত মহিলাবিলাকে নিজৰ ল'ৰা ছোৱালী ওলাই